কি বিচাৰে আপুনি? এখন মুক আকাশ, একুৰা জ্বলন্ত জুই, এখন মৰিশালী সদৃশ গাঁও, আত্মবিস্মৃতিৰ উপকূলত এজাক মানুহৰ হাহাকাৰ, অথবা সুখৰ বাবে ঢপলিয়াই ফুৰা সময়ৰ কংকাল। কি বিচাৰে আপুনি? ৰদালিৰ শৰীৰ ঢাকি ধোঁৱাবোৰ ক্ৰমশ গাঢ় হৈ আহে। সাৰুৱা পথাৰৰ বক্ষ বিদাৰি কলা তেলৰ চাৱনিবোৰ ক্ৰমশ গাঢ় হৈ আহে। এইবোৰ বিচাৰে আপুনি? এখন ঘৰ জ্বলি ছাই হোৱাৰ পিছত এমুঠি সপোন দহন হোৱাৰ পিছত হেমুঠি আশাহত জীৱনৰ ভস্ম আপোনাক দেখুৱাই কি লাভ হ'ব মোৰ? শান্তিৰ চৰাই জুৰি বাস কৰা হলে মানুহৰ হৃদয়ত দাও দাওকৈ জ্বলি নুঠিলহেঁতেন একুৰা সৰ্বনাশী জুই। আপুনি চিন্তা নকৰিব, আইক ঘূণীয়া কৰাৰ কথাবোৰ আপোনাক নকওঁ। আপুনি চিন্তা নকৰিব, আইৰ কোলাত গুজি দিয়া সেউজীয়াৰ ধ্বংসস্তূপবোৰ আপোনাক নেদেখুৱাওঁ। জুইৰ প্ৰচণ্ড উত্তাপত জয় পৰা অৰণ্যলৈ লৈ নাযাওঁ আপোনাক। কেৱল অসহায় হৈ টুকিম বিষণ্ণ চকুলো, কেৱল পিয়াহুটোৰ গৃহহীন জীৱনক জনাই যাম শূন্যতাৰ মিছা সমবেদনা। আৰু লৈ ফুৰিম উদ্বিগ্ন সময় নিজৰ ফুটা জোলোঙা।